जिद'थि आसाम आयेन आफाद जथुम्मानि दिनै थामथि सान फुंनि 9:30 जागायो सदननि हाबा हुखा हादरसा बेंगिरि लक्ष्मण प्रसाद आचार्यनि बिबुंसारनि सायाव बिदान्थे खुंनाय जादों। दिनै सदनाव दैखाङो गोबां सावरायजानाय UCC बिल। गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया दैखाङो UCC बिलखौ। दिनै सदनाव दैखाङो आइजो गोहो संरैखा आयेन। मन्त्रि अजन्ता नेवगा दैखाङो आइजोनि थाखाय 33% संरैखानि थांखि। এই ৰাষ্ট্ৰত বিভিন্ন নামেৰে আমি অলংকৃত কৰিছোঁ। ভাৰতবৰ্ষৰ পুৰণি যিবিলাক শাস্ত্ৰ আছে তাত নাৰীকো বন্দিত কৰা হৈছে আৰু সেইকাৰণে নাৰী হৈছে মাতৃস্বৰূপা। অধ্যক্ষ মহোদয়, নাৰীৰ যি জীৱন পৰিক্ৰমা আমি সকলোৱে দেখিছোঁ আৰু সেইকাৰণে ভাৰতবৰ্ষত আমি বিভিন্ন শাস্ত্ৰবিলাকত দেখিছিলোঁ যে নাৰীক বন্দনা কৰা হৈছে, কিন্তু আমি এইটো দেখিলোঁ অধ্যক্ষ মহোদয় যে কৌৰৱৰ ৰাজসভাত আমাৰ নাৰী নিন্দিত হৈছিল, এটা অপমানসূচক অৱস্থালৈ নাৰী পৰিগণিত হৈছিল। গতিকে নাৰীক আগবঢ়াই লৈ যাবৰ কাৰণে আজি ৰাজনৈতিক সদিচ্ছা লাগিব, সামাজিক সদিচ্ছা লাগিব আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আপুনি দেখিছে যে আমাৰ ৰাষ্ট্ৰত প্ৰায় 50% মহিলা। আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছোঁ যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কেৱল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধ্যবাধকতা হ'ব পাৰে, শৈক্ষিক বাধ্যকতা হ'ব পাৰে আৰু লগতে মানসিক বাধ্যকতাও হ'ব পাৰে, বাধ্যবাধকতা হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আমি নাৰীক আগবঢ়াই লৈ যাব লাগিব আৰু ইয়াৰ কাৰণে ৰাজনৈতিক সদিচ্ছাৰ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে। ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত আমি বৰ্তমান যিটো আমাৰ স্বাধীনতাৰ 77 বছৰ পূৰ্ণ হ'ল, তাৰপিছত আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পাৰ্লিয়ামেণ্টত